এই মুহূৰ্তত দিবলৈ ওলাইছোঁ এটা অতিকৈ ভয়ংকৰ খবৰ। এইবাৰ মোমায়েকৰ হাততে প্ৰাণ গ'ল ভাগিনৰ। মোমায়েকে ত্ৰিশূলেৰে হানি খুচি হত্যা কৰিলে নিজৰ ভাগিনীয়েকক। এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ ফিলবাৰী আৰক্ষী থানাৰ অন্তৰ্গত পদুমপথাৰ মইলাংপুৰ গাঁৱত। বুধবাৰে নিশা প্ৰায় 11 মান বজাত সংঘটিত হৈছিল এই ভয়ংকৰ হত্যাকাণ্ডটো। অভিযোগ অনুসৰি পাখণ্ড হত্যাকাৰী মোমায়েক কৃষ্ণ বৰাইকে সুৰাৰ ৰাগীত মাতাল হৈ চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰিলে নিজৰেই ভাগিনক। বুধবাৰে নিশা কৃষ্ণ বৰাইকে সুৰাৰ ৰাগীত মাতাল হৈ মাতৃ ভগ্নীক মাৰিবলৈ ত্ৰিশূল লৈ খেদি ফুৰিছিল। কৃষ্ণ বৰাইকে মাতৃ ভগ্নীক খেদাত তেওঁলোকৰ ঘৰ এৰি পলায়ন কৰে যদিও ঘৰত শুই থকা 7 বছৰীয়া শিশুটোক কৃষ্ণ বৰাইকে হানি খুচি হত্যা কৰে বুলি জানিব পৰা গৈছে। 7 বছৰীয়া শিশুক হত্যা কৰি পলায়ন কৰে অভিযুক্ত হত্যাকাৰী কৃষ্ণ বৰাইক। উল্লেখযোগ্য যে স্থানীয় গাঁও প্ৰধানৰ তৎপৰতাত ঘটনা সম্পৰ্কে আৰক্ষী অৱগত হয় আৰু তিনিচুকীয়াৰ পৰা ঘটনাস্থলীত তিনিচুকীয়াৰ আৰক্ষীৰ লগতে স্থানীয় ফিলবাৰী আৰক্ষী উপস্থিত হৈ শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনা সম্পৰ্কে আৰক্ষীয়ে তদন্তও আৰম্ভ কৰিছে। পলাতক হত্যাকাৰী কৃষ্ণ বৰাইকক অতি সোনকালে আটক কৰি স্থানীয় ৰাইজে উচিত শাস্তি দিবলৈ দাবী জনাইছে। এনেকুৱা কুলাংগাৰ অপৰাধীক বাৰু প্ৰকৃততে কি শাস্তি দিয়া উচিত? আপোনালোকৰ মতামত তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। লগতে কৈ থওঁ, নতুন নতুন আপডেটসমূহ পাই থাকিবৰ বাবে চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব।